ড্রাইভার নাই নাকি আছো ঋষি ওপৰত আহিবা হেৰি কৰি নিদিবা মানে মই ট্ৰিপুলত সোমাই দিম আৰু আহিছে টাইম বেয়া আহিছে আজি আমি ভাবিব নোৱাৰা ঘটনাটো ইয়াতে ঘটি গ'ল আমি নিজেও ভাবিব পৰা নাই যে ইয়াতে এনেকুৱা হ'ব বুলি এই গতিকে আমি ইয়াত যিটো ঘটনা হৈছে সেইটো ঘটনা হোৱাৰ কাৰণেতো আমি ইয়াতে এই যিজন মানুহে এই যিজন চুকুৰ সিঙক যে দাৰ পৰা কাটিছে তেখেতক এৰেষ্ট নকৰালৈকে আমি ইয়াত মাছ বজাৰটো বজাৰ কমিটি হৈ ইনডিফিনিট বন্ধ দিছোঁ আৰু ইয়াত কেইটামান দোকান খোলা থাকিব যিকেইজন মানে আমাৰ কাৰ্বি দোকানবিলাক আছে তেওঁলোকক আমি কিবা খুলিব দিছোঁ বাকী মিয়া বেপাৰীবিলাক খোলা নহ'ব আৰু তেওঁলোকে নিজে ধৰি লৈ আনিব লাগিব তেওঁলোকে জানে যিজন মিয়াই দাৰ পৰা কাটিছে সেই কাটাৰ মানুহজন সেই বেপাৰীবিলাক জানে কিন্তু আজি কোৱা নাই সিহঁতে একজনৰ মাছ বেপাৰী মুখৰ পৰা ওলা নাই নামো কোৱা নাই এতিয়া ইয়াত পুলিচবিলাকে ইনিচিয়েটিভ লৈ আছে ল' এণ্ড অৰ্ডাৰবিলাক আজি ইহঁতে এতিয়া পাণবাৰীতে আছে বোলে তাৰ ঘৰ গোটেই ফেমিলি গোটেই পুলিচবিলাক প্ৰশাসনবিলাক তাতে গ'ল তেওঁলোকে আমি আজি ৰাতিৰ ভিতৰতে এৰেষ্ট কৰিম বুলি কৈছে যদি এৰেষ্ট নকৰে তেতিয়াহ'লে মাছ বজাৰটো তেওঁলোকৰ কাৰণেতো একদম মানে ইনডিফিনিট বন্ধ আৰু তেখেতৰ মানে যিজন মানে কিবা হৈছে এই কি কয় এইটো আপোনাৰ চুকুৰ তেৰাংগ তেখেতৰ কাৰণে গোটেই মানে যিমানখিনি কিবা হৈছে ঔষধ পাতিৰ পৰা কিবা আৰম্ভ কৰি কম্পেনচেশ্যন এটাটো দিব লাগিব কেনেকুৱা অৱস্থা এতিয়া একদম পুৰা ক্ৰিটিকেলত আছে এতিয়া বৰ্তমান চিৰিয়াছত আছে ঘটনাটো কিহৰ পৰা আৰম্ভ হৈছিলে মূৰত মাৰিছে আৰু এনেকুৱা মাৰিছে য'তে ত'তে আমি চল্ডাৰত মাৰিছে ক'ৰবাত মাৰিছে তেনেকুৱা আমি দেখা নাই কাৰণ মই গাঁৱৰ পৰা আহি ইফালে গুচি আহিলোঁ এই গতিকে প্ৰশাসনবিলাক তেখেতক মানে যিজন মানে দুষ্কৃতিকাৰী তেখেতক এৰেষ্ট নকৰালৈকে আমি ইয়াতো মাছ বজাৰটো নাম পোৱা নাই আৰু কেনেকৈ হৈছে আপুনি গম পায় নেকি ঘটনাটো কেনেকুৱা কাৰণে হ'ল ঘটনা সেইটো নাই সেইটোতো এতিয়া মাছ